দেখা পাইছে সন্ধিয়াৰ সময়ৰ পৰিৱেশ নেহৰুবালি ফিল্ডৰ ওচৰতে চাই কি ধুনীয়া। এইফালে 2 তলা আছে ফাষ্টফুডৰ দোকান আৰু আমি এতিয়া গৈ আছোঁ নেহৰুবালিত মেলাত। খুব সুন্দৰকৈ ফাষ্টফুডৰ দোকান খুলিছে ইয়াত। আজি তামাম ভিৰ আছে মেলাত। আমি এতিয়া আমি মেলাত গৈ আছোঁ। বঢ়িয়া। তো গাইজ আমি এতিয়া সোমাম মেলাত আৰু আপোনালোকক দেখুৱাম মেলাৰ পৰিৱেশটো কেনেকুৱা। তো গাইজ ফাইনেলি আমি আহি গ'লোঁ মেলাৰ ওচৰত আৰু এয়া চাইছে নেহৰুবালিত মেলা চলি আছে। আজি দেওবাৰ তামান ভিৰ দেখা পাইছে। আগতে আমি টিকেট কাটিব লাগিব, নহ'লে চাগে সোমাব নিদিব। টিকেট কাউণ্টাৰ ক'ত আছে বাৰু? এইফালে চাওক একদম মিঠাইৰ দোকান কি ধুনীয়াকৈ। এইফালে জেলেপি হৈ আছে, গৰম গৰম জেলেপি, গৰম জেলেপি। আৰু এইফালে চাইছে ধুনীয়াকৈ মিঠাই একদম নিমকি খুৰমা চব ধুনীয়াকৈ সজাই ৰাখিছে। তো গাইজ আগতে আমি টিকেট ল'ব লাগিব ইয়াৰ পৰা। কেইটকাকৈ টিকেট? 10 টকা। 10 টকাকৈ টিকেট। আগত আমি গাইজ টিকেটটো আমি লৈ লওঁ আৰু এইফালে দেখি ফটো নহয় ভিডিঅ'। তো গাইজ এতিয়া আমি মেলাত প্ৰৱেশ কৰিলোঁ আৰু বা তামান ভিৰ মেলাত আজি। 10 টকা দি টিকেট কাটি সোমালোঁ। এতিয়া 10 টকাৰ টিকেটৰ মূল্য উঠাব লাগিব। গোটেই মেলাখন চাম। হয় এইফালে দেখিছে কাপোৰৰ দোকান ধুনীয়াকৈ একদম ৰেডিমেড কাপোৰ পাব সুন্দৰ। তো ব'লা এইফালে চাকি ধুনীয়াকৈ একদম সুন্দৰ কাপোৰৰ দোকান। এইবিলাক কাপোৰ চব ফিক্স প্ৰাইচ। বহুত ভিৰ আজি। এইফালে চাইছে কি ধুনীয়াকৈ এইবিলাক চব পাৰ্চৰ দোকান। এইফালে এইবিলাক চাইছে পোৱালিৰ কাৰণে কি পোৱালিৰ খেলনাবিলাক। তই ল'বি? তই ল। তো গাইজ 10 টকা দি টিকেট যদি কাটিছোঁ গোটেই মেলাখনতো চাবতো লাগিব। ঠিক আছে আগত আমি চাই লওঁ। আৰু এইফালে দেখিছে মণিহাৰী দোকান। কি ধুনীয়া লাগিছে, খুব সুন্দৰ। ৰাস্তা দেখাই দিয়া ল'ৰাটো বেকা হৈ গ'ল। এই ল'ৰাটো আকৌ বেকা হৈ গৈ কি আছে বনাব লাগিব। এইফালে চাইছে কি ধুনীয়াকৈ একদম কাপোৰৰ দোকান। যিকোনো বস্তু লাগে চব পাই যাব এই মেলাত। তো গাইজ দেখিছে মেলাখন কেনেকুৱা বহুত সুন্দৰকৈ। আৰু আজি দেওবাৰ তামাম ভিৰ আছে। আৰু চাওঁ মেলাত কিবা কিবি ল'ব পাৰোঁ নেকি ঘৰৰ কাৰণে। আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ মই। সব বস্তু মানে আপোনাৰ কিটচেনৰ বস্তুবিলাক ঘৰত ব্যৱহাৰ খোৱা বস্তুবিলাক তাতে পাই যাব ধুনীয়াকৈ। খুব কম দামত পায়। আমি গোটেই মেলাখন ঘূৰি আগত চাওঁ, তাৰপিছতহে ডিচাইড কৰিম কিবা লওঁ নে। আৰু এইফালে চাইছে কি তো গাইজ এইফালে আছে লটাৰীৰ দোকান দেখা পাইছে। আৰু লটাৰীত চাওঁ কি কি আছে, কিবা পোৱা যায় নেকি। এটা ট্ৰাই কৰোঁ নেকি? কেইটকা টিকেট ভাই? 20 টকা। কি পোৱা যাব 20 টকাত? ভাগ্য খুলিব পাৰে। ভাগ্য এটা ট্ৰাই কৰি চাওঁ না, ভাগ্যটো কি হয় চাওঁ। এটা দিয়কচোন যিকোনো। তো গাইজ মই এটা টিকেট ল'লোঁ আৰু ট্ৰাই কৰি চাওঁ কি ওলায়। এইটো স্কেচ কৰ। কি ওলাই চাওঁ, কি ওলাইছে। কিমান?
চাওঁ 38 38 38 হা তো গাইজ 38 হৈহে ওলাল 38ত বোলে একো নাই কি নাই একো নাই 38ত 35 33 আছে তো গাইজ একো নাপালোঁ এইটো লওক আপোনাৰ টিকেট 20 টকাটো দিবই লাগিব উপায় নাই হয়নে নহয় 20 টকাটো দিবই লাগিব এতিয়া তো গাইজ তথাপিও অলপ ট্ৰাই কৰি চালোঁ আৰু ভাগ্যৰ কথা 20 টকাটো ডাঙৰ কথা নহয় এই কাটত এই 6টা গুটি পেলাব লাগিব এটা এটাকৈ আৰু এই 6টা গুটি পেলালে টোটেল ইয়াত নাম্বাৰ আছে 1 2 3 একদম লৈকে কিমান আছে 1 2 3 4 5 6 7 8 লৈকে লিখা আছে আৰু 6টা বল পেলোৱাৰ পিছত টোটেল যিমান হ'ব নাম্বাৰ হিচাপ কৰি আৰু সেই টোটেল হিচাপত আপোনাৰ প্ৰাইজ পাব যিকোনো প্ৰাইজ ন সৰু হওক ডাঙৰ হওক অঁ দুটা বল পেলালে চাওঁ কিমান হয় এতিয়া দুটা 4টা 5টা বল পেলালি অঁ এতিয়া কিমান হ'ব 5 5 10 5ৰ ঘৰত দুটা বল 10 এইফালে হ'ল কিমান 6 10 16 18 4 22 আৰু কিমান 3 25 আৰু টোটেল 25 নম্বৰ কি আছে প্ৰাইচ 26ত এতিয়া 25ত কি আছে অঁ আচ্ছা আচ্ছা প্লাষ্টিকৰ এইটোহে তো গাইজ 50 টকাৰ প্ৰাইচ দেখা পাইছে খুব বেছি হ'লে 15 টকা নে 20 টকামান 20 টকাও নহ'ব চাগে এইটোৰ দাম তো গাইজ আপোনালোকে চাই আছে লটাৰী খেল আৰু এইফালে গোটেই মেলাখন দেখাই মেলা চোৱা হৈ গ'ল